হৃদয়ৰ স্পন্দনৰ প্ৰথম ভাগত আপোনালোকে শুনিলে ককায়েক ৰাকেশ আৰু বিভাৰ কাজিয়াৰ আৰম্ভণি। আচলতে প্ৰত্যেক ঘৰতে ককায়েক, ভনীয়েক, বায়েক, ভায়েকৰ কাজিয়া বা খুটখাট লগাটো স্বাভাৱিক। তাৰ নিয়মানুসাৰে ৰাকেশ আৰু বিভাৰ মাজতো এখুন্দা লাগে মাজে মাজে। কিন্তু কাজিয়াখনত ৰেফাৰী এজন নাথাকিলে চাবলৈ বা শুনিবলৈ ভাল নালাগে দিয়কচোন। সেই নিয়ম অক্ষুণ্ণ ৰাখি কাজিয়াৰ আৰম্ভণি যাতে নহয় তাৰ বাবে মাকে মাত দিয়ে। কিন্তু প্ৰত্যেক কাণ্ডত ঘৰৰ ডাঙৰজনে বেছি গালি খায়। সেয়ে ৰাকেশে গালি খোৱাৰ আগতে ভাত খাই যাব লওঁতেই পাকঘৰত কেনা লাগিল আৰু সি পাকঘৰৰ পৰা পলাই পটং দি গাড়ীত উঠিলগৈ। ইয়াৰ পিছৰ খণ্ডটো শুনিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি আহিম আপোনাৰ বাবে হৃদয়ৰ স্পন্দন এটি মিঠা প্ৰেম কাহিনীৰ সৈতে প্ৰত্যেক ৰবিবাৰে। আপুনি শুনি আছে হৃদয়ৰ স্পন্দন এটি মিঠা প্ৰেম কাহিনীৰ দ্বিতীয় খণ্ড। মোবাইলটো বেগত সোমোৱাৰ পিছত ৰুমটোত তলা লগাই ফুটপাথেৰে গতি কৰিলে বিশ্ববিদ্যালয়লৈ। আহি পাই সোমাব লওঁতে দুজনীমান ছোৱালী, পিন্ধনত জিন্স কুৰ্তি। তাহাঁতৰ চাল চলন দেখিয়ে ধৰিব পৰা গৈছে যে নতুন। গেটৰ সন্মুখত ৰখি আছে। বিভায়ে চিনাকি হোৱাৰ বাবে তাহাঁতৰ ওচৰলৈ গ'ল। হেই, তোমালোক কোন চেমৰ? নতুন ছোৱালী দুজনীৰ এজনীয়ে ক'লে, আমি নতুন, মানে ফাৰ্ষ্ট চেমৰ। বিভায়ো উত্তৰটো শুনি হাঁহিৰে উত্তৰ দিলে, ময়ো নতুন। তোমালোকৰ নাম? দুজনীয়ে কৈ গ'ল, মোৰ নাম ৰীতাশ্ৰী আৰু মোৰ নাম মীনাক্ষী। তোমাৰ? অঁ, মোৰ নাম বিভা ফুকন। তোমালোকে মেজৰ কিহত লৈছা? আমি দুয়োজনীয়ে অসমীয়াত। তুমি? মই ইংৰাজীত। পিছে তোমালোক দুজনী বাহিৰত কিয় ৰখি আছা? আজি প্ৰথম দিন ন, সেইকাৰণে অলপ ভয় লাগিছে। ক'ত, কেতিয়া, কেনেকৈ ৰেগিং কৰি দিয়ে হিচাপ নাই। অঁ, সেইটো কথা। পিছে ক্লাছ কৰিবলৈতো ভিতৰলৈ সোমাব লাগিব। এনেকৈ বাহিৰত থাকিলে জানো ৰেগিং কৰা বন্ধ কৰি দিবনে? যি হ'ব দেখা যাব। আহা একেলগে যাওঁ। বিভাৰ কথা শুনি মীনাক্ষী আৰু ৰীতাশ্ৰী একেলগে কলেজৰ ভিতৰলৈ সোমাই গ'ল। কলেজৰ সেই সুবাসে নাহৰৰ গছজোপায়ো ছাত্ৰ ছাত্ৰীক যেন বিশ্ববিদ্যালয়লৈ আদৰিছে। সম্পূৰ্ণ পৰিৱেশটো যেন পবিত্ৰ, মনোমোহা। বিবাহতী আগুৱাই গৈ বাইক ষ্টেণ্ড পালেগৈ। তাত ছিনিয়ৰ কেইজনমান ল'ৰাই বহি আড্ডা মাৰি আছে। বিবাহে দেখি অলপ ভয় খালেও বাহিৰত প্ৰকাশ হ'বলৈ নিদি আগুৱাই গৈ আছে। তাইৰ মুখৰ আগতে ঘপককৈ যেন কোনোবাই আহি আগ ভেটি আগলৈ যোৱা ৰাস্তা বন্ধ কৰি দিছে। মূৰ তুলি চাই দেখে ক'লা পেণ্ট, বগা চাৰ্টটো হাতকেইখন কুচাই লৈছে। কিচকিচিয়া চুলিখিনিৰে ল'ৰাটো যেন কোনো ৰাজকুমাৰতকৈ কম নহয়। চকুটো নীলা, সহজে কাৰোবাক প্ৰেমত পেলাব পৰা। হয়তো সম্পূৰ্ণ কলেজৰ ছোৱালীখিনিৰ ক্ৰাছ। সি আহি এনেদৰে বিভাৰ সন্মুখত থিয় হোৱাত বিভাৰ ভয়হে লাগিল। লাহেকৈ হাত এখন আগবঢ়াই সি ক'লে, নতুন তুমি চাগে? মোৰ নাম অভিদুৱা। তোমাৰ? মোৰ নাম বিভা ফুকন। মই তোমাৰ থাৰ্ড চেমৰ। কিবা অসুবিধা হ'লে ক'বা। এতিয়া যাব পাৰোঁনে? অ' নিশ্চয়, যোৱা। পুনৰ দেখা হ'ব। বিভা খৰ খোজেৰে আগবাঢ়িল। পিছে পিছে মীনাক্ষী আৰু ৰীতাশ্ৰী। তাহাঁতি বিভাৰ অৱস্থাটো দেখি আৰু ভয় খালে। বিভাই মনে মনে ফুৰফুৰালে, আজি কাৰ মুখ দেখি উঠিলোঁ ভগৱান, ইমান ভয়ানক কাণ্ড হৈছে যে। মীনাক্ষী আৰু ৰীতাশ্ৰীয়ে তাইৰ কথাবোৰ শুনি হাঁহি ৰখাব পৰা নাই। এনেকৈ ক্লাছৰুমত সোমালগৈ। আজি প্ৰথম দিন। ক্লাছৰ প্ৰফেচাৰৰ আগমন নোহোৱাত সকলোৱে একেলগে বহি কথাহে পাতিছে। যেন প্ৰফেচাৰে কথা পাতিবলৈকে দিছে এনে অনুভৱ হৈছে বিভাৰ। তেনেকৈ আগৰ বেঞ্চত মীনাক্ষী, ৰীতাশ্ৰী, বিভা বহি কিবা কিবি আলোচনা কৰি আছে। সেই মুহূৰ্ততে কোনোবাই কৈছে, ঐ সকলোৱে মনে মনে থাক, ৰেগিং কৰিবলৈ আহি আছে ছিনিয়ৰবোৰ।
কথাখিনি শুনি বিভাৰ ভয় সলনি খংহে উঠিল। তাই আকৌ মনতে ভাবিলে, ৰাতিপুৱা সেই পাগলটো কম আছিল নে যে এতিয়া ৰেগিং কৰিবলৈও কোনোবা আহিছে? ঠিক নাই, সেই পাগলজনো আহিব পাৰে। ভাবি থাকোঁতেই সেইজনেই আহি তাইৰ সন্মুখত থিয় হ'ল। তাই যেন মুঠে দেখিলে, এনেদৰে ভয় খালে। তাইক দেখি অভিয়ে মনে মনে হাঁহিলে যদিও বাহিৰত একো প্ৰতিক্ৰিয়া নেদেখুৱালে। ক্লাছৰুমত থিয় হৈ টেবুল এখনত বহি ৰেগিং কৰিবলৈ আৰম্ভ কৰিলে। এইবাৰ পাল বিভাৰ। ৰেগিং কৰা বেলেগক দেখিয়ে তাইৰ অৱস্থা কাহিল হৈছে। তাইক বা কি দিয়ে? তাই আগুৱাই অহাৰ লগে লগে ৰেগিঙত প্ৰথমৰে পৰা মাত নিদিয়া অভিক টেবুলখনত ভালকৈ বহি তাইক চাই বেকা হাঁহি দি ক'লে, বিভা ফুকন, বৰ ধুনীয়া নাম, নামটোৰ লগতে মানুহজনীও। পিছে নাচিব জানানে? কিয় নাজানিবা, নিশ্চয় জানিবা। তেনেহ'লে বিহুকে নাচি দিয়া। ঐ, গান এটা লগাই দে, অভিয়ে লগৰ এটাক ক'লে। বিভাৰ অভিৰ কথা শুনি ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছে। সমনীয়াসকলৰ ওচৰত, ছিনিয়ৰসকলৰ ওচৰত তাই নাচে কেনেকৈ? সৰুৰে পৰা তাই নাচি খুব ভাল পায়। কিন্তু অভিয়ে কেনেকৈ গম পালে? তাই উত্তৰ বিচাৰি পোৱা নাই। ইফালে কেনেকৈ তাই আজি নাচিব, মানুহে চবে দেখিব, কি বা ভাবিব? ইয়াৰ পিছৰ খণ্ডটিত জানিবলৈ পাব বিভাই নাচিব নে অভিক নানাচো বুলি মুখত ক'ব নে অন্য কিবা হ'ব। পুনৰ আহিম দ্বিতীয় খণ্ডটিৰ সৈতে, হৃদয়ৰ স্পন্দন, এটি মিঠা প্ৰেম কাহিনী।